সাধুজন হিমালয়ৰ দৰে দূৰৰ পৰাই দৃশ্যমান, কিন্তু অসাধুজন ৰাতি নিক্ষেপ কৰা কাঁড়ৰ দৰে অদৃশ্য। পালি সাহিত্য। হিন্দুৱেই হওক বা মুছলমানেই হওক, লুণ্ঠনকাৰী আৰু গুণ্ডাবিলাক লুণ্ঠনকাৰী আৰু গুণ্ডায়েই। নবীন চন্দ্ৰ বৰদলৈ। অন্ধ শক্তিৰ দ্বাৰা পৰিচালিত হোৱাতকৈ যুক্তিৰ দ্বাৰা পৰিচালিত হ'লে বেছি লাভৱান হ'ব পাৰি। হালুক। সকলোকে সমান দেখে, এনে পুৰুষসকলহে পণ্ডিত। গীতা। যি তলত আছে সি পৰি যোৱাৰ ভয় নাই। বুলিয়ান। সমাজৰ আটাইতকৈ বেছি আশা হৈছে ব্যক্তিগত চৰিত্ৰ। চিনিফ। বতাহে সহায় কৰিলেও হাবিৰ জুয়ে পানীলৈ চোঁচা নলয়। কালিদাস।